কবিতাৰ শিৰোনাম শ্বহীদ নবীনৰ উক্তি। কবি আৰু আবৃত্তিকাৰ হেমচন্দ্ৰ গগৈ। ইতিহাসৰ সোণালী পাতত মোৰ দেশ লাচিত মূলা জয়াৰ দেশ। বৰলুইতৰ পাৰে পাৰে অসমীয়া মহাজাতিৰ সজা ভঙা মানুহৰ কত ইতিহাস। মণিৰাম পিয়লি কুশল কনকলতা অনিল মুজামিল প্ৰমোদ বলিনৰ গৌৰৱ শিখা সমীৰ পবিত্ৰ ভূমিত জনম লভিলো মই ধন্য জীৱন। যুগে যুগে স্বদেশ মাতৃৰ আহে আহ্বান, মৰিলে স্বৰ্গ তৰিলে দেশ, আমি তাক নকৰো প্ৰত্যাখ্যান। অসমীৰ সাধাৰণ সৰু ল'ৰা মই, নাজানো যদিও একো নাই অভিজ্ঞতা, ভাল পাওঁ তথাপি মাতৃ অসমীক জনম লভিবৰে পৰা। সেয়ে মোৰ জীৱনত এটাই পণ, অন্যায়ৰ বাবে কৰিম ৰণ। ৭৯ৰ সিদিনা জাগ্ৰত যেতিয়া মৰণ বিজয়ী নৱজীৱনৰ দল, চৌদিশ উজ্বলাই মেদিনী কপাই জয় আই অসম জয় আই অসম, জয়ৰ ধ্বনি কোলাহল। মাতৃ পূজাত মৃত্যুৰ কিহৰ ভয়, ওলালো সিদিনাই মাতৃৰ বন্দনা গায়। ৰক্ত স্নাতা তিৰাশী তিমিৰা চন্ন ২৯ ফেব্ৰুৱাৰী, ফেটুৱৈ ধৰা শীতৰ ৰাতি, তন্দাবিহীন দুচকুৰ পতাত নামিছিল ক্ষণিক নিদ্ৰা। দেখিলো বৰবামত অসমীয়ায়ে চুলি মেলি আউলি বাউলি হৈ হিয়াধুনি কৰিছে ৰুদন, নবীন বুলি মাতিছে মোক। ভাগি গ'ল নিদ্ৰা, ছাতি ফুটি কৰিছো ঘমাৰ্ত দেশ, ঢল ফাটলৈ তেতিয়াও আছে বহু বাকী। তৎকালে সংকল্প কৰিলো গ্ৰহণ, আই দুচকুৰ অশ্ৰু মচিম, তাৰ বাবে হয় যদি জীৱন অৱসান, মাতৃ পূজাত হ'ব সেয়ে উপাচাৰ। ৰাতিতে কবচটো কোনে বৈ দিব, কবচবিহীন ভাবি আশীষ শিৰে ললো, ভাতৃ ভগ্নী পিতৃৰ পৰা মাগিলো বিদায়। দেখিলোগৈ বৰবামত চাৰিওফালে আছে ঘেৰি শত্ৰুৰ চাৱনি, কৰিবলৈ আই মাতৃৰ সতীৰ্থ হ'ল। প্ৰত্যাহ্বান জনালো বৰ্জকণ্ঠে, ই যে মোৰ নহয় সহ্য, মাতৃৰ সময়েই বস্ত্ৰ। ৰক্ত পিপাসু দানৱ আহিল আগবাঢ়ি, অহিংস মোৰ নিৰস্ত হুংকাৰৰ ব্ৰহ্মাস্ত্ৰৰে দিলে প্ৰতিদান। সৌভাগ্য মোৰ মাতৃৰ চৰণত, দুলীয়াজান গ্ৰহপুৰ নেলি পংকাবাৰীৰ সতীৰ্থৰ হলো সহযাত্ৰী। জানো মই নাযায় অথলে নাযায় বিফলে আমাৰ তপ্ত ৰুধিৰ আশাৰ ত্যাগ। মৰি মৰি জি থকা মোৰ এই দেশ, মাতৃৰ যদি কোনোবাই কৰে অপমান, কোনো আহি লৈ জনম যুঁজি জিনিমেই ৰণ। আজিলৈ মাথো মাগিলো বিদায়, পুজিয়াই মাতৃৰ চৰণ, পুজিয়াই মাতৃৰ চৰণ। জয় আই অসম জয় আই অসম।